নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল অসমীয়া জ্ঞানলৈ আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ 10টা মহৎ লোকৰ বাণী। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আগলৈ চাওঁ। সাই বাবাই কৈছিলে যে অন্ধ তেওঁ নহয় যি চকুৰে দেখা নাপায়, অন্ধ তেওঁহে যি নিজৰ দুখ দেখা নাপায়। নেলছন মেণ্ডেলাই কৈছিলে যে তুমি যিমান মূল্যৱান হ'বা সিমানেই সমালোচনাৰ সন্মুখীন হ'বা। অটল বিহাৰী বাজপেয়ীয়ে কৈছিলে যে মই হিন্দু পৰম্পৰাৰ ওপৰত গৰ্ব কৰোঁ, কিন্তু ভাৰতীয় পৰম্পৰাৰ ওপৰত আৰু অধিক গৰ্ব কৰোঁ। গুৰু নানকে কৈছিলে যে যাৰ নিজৰ ওপৰত বিশ্বাস নাই তেওঁ কেতিয়াও ভগৱানক বিশ্বাস নকৰে। চাণক্যই কৈছিলে যে কাৰোবাক বেয়া বুলি কোৱাৰ আগতে এবাৰ ভাবি চাবা তুমি নিজে কিমান ভাল। বিল গেটে কৈছিলে যে যেতিয়া তোমাৰ পকেটত টকা থাকিব তেতিয়া তুমি পাহৰি যাবা পৃথিৱীৰ মানুহবোৰক, কিন্তু যেতিয়া তোমাৰ পকেট খালী থাকিব মানুহে পাহৰি যাব তুমি কোন। ৰিটনে কৈছিলে যে তোমাৰ লক্ষ্যস্থান ক'ত সেইটো যদি ঠিক কৰিব নোৱাৰা তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা। তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব। ছক্ৰেটিছে কৈছিলে যে মানুহৰ মাজত দেৱতা আছে, সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি। H.G. বনে কৈছিলে যে দুৰ্ভাগ্য পাখি মেলি উৰি আহে আৰু খোজকাঢ়ি গুচি যায়। বিষ্ণুপ্ৰসাদ ৰাভায়ে কৈছিলে যে খাবৰ বাবে পিন্ধিবৰ বাবে মানুহে যিহকে কৰে সেয়ে কৃষ্টি। ধন্যবাদ জনাইছোঁ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।